গুড মৰ্ণিং সকলো ভালে আছে চাগে বৰ্তমান ময়ো ভাল আৰু ৰাতিপুৱা হৈ গ'ল আপোনাৰ 5:30 আৰু মই ৰাতিপুৱাই লগাই ল'লোঁ হেনা আৰু চুলিখিনি যিহেতু বহুত পকিছে আৰু হেনা লগাই মেলি বোলো আজৰি হৈ মেলি কাম বন কৰি লওঁ তেতিয়াহে মোৰ গা ধোৱা টাইমলৈকে অলপ শুকাব তাৰপিছত মই বোলো বিচনাখন পাৰি লওঁ বিচনাখন পাৰি মেলি চব আজৰি হৈ মেলি লওঁ কাৰণ ল'ৰা ছোৱালী দেউতা সকলো শুই আছে আৰু এফালৰ পৰা চিজিল কৰি গ'লেহে মানে ঘৰ দুৱাৰ সাৰি মুচি আজৰি কৰিব লাগিব তাৰপিছত চব কৰি মেলি বাহিৰৰ বতৰটো চাওক খুব কুঁৱা পৰিছে ঠাণ্ডাও পৰিছে যিহেতু ৰাতিপুৱা বেলিটো কুঁৱলীৰ ফাকেৰে ওলাইছে আৰু এয়া দেখিছে নহয় কুঁৱা ৰাতিপুৱা বতৰটো খুবেই ভাল লাগে এইফালে চাওক কেনেকুৱা কুঁৱলী পৰিছে আৰু কাপোৰ মই অলপ ধুই মেলি বোলো অকণমান ভিডিঅ' কৰিলোঁ আৰু বাৰীৰে যিহেতু ফেচবিন আছে লাই আছে ধনিয়া পালেং এনেকৈ কিন্তু খুব বৰষুণ মাজতে দুদিন দিয়াৰ কাৰণে হাবি হৈ গ'ল আপোনালোকক দেখাত যেন খুব হাবিয়ে লাগিছে কিন্তু নহয় মই বোলো বিন কেইটামান বুটলি লওঁ ৰাতিপুৱাই তেতিয়া বোলো ভাজি বনাব লাগিব কাৰণ বাৰীৰে শাক যিহেতু খাবলৈ খুব সোৱাদ হয় কোনো সাৰ নিদিয়া আৰু মই বোলো বিন কেইটামান ছিঙি লওঁ আৰু মোৰ এইফালে ফুলনিখিনি আৰু অলপ ফুলি আছে মই ঘাঁহবিলাক কাটিছিলোঁ কিন্তু দেখিলে কি হ'ল এইফালে টেঙামৰা দুজোপা আছে পূৰা ভিৰ হৈ যোৱাৰ কাৰণে ভাগি গ'ল আৰু বিন চাওক ইমান ধুনীয়া বিন ঘৰৰে বিন এয়া চাওক একদম মই বোলো ৰাতিপুৱাই ছিঙি লওঁ পিছত নহ'লে মোৰ সময় নহয় মই দোকান যাব লাগিব কাম বন ভাত চাত বনাই মেলি ল'ৰাও পঠিয়াব লাগে স্কুল আৰু ঘৰৰে বিন যেতিয়া এসাঁজ বোলো খাওঁ আৰু খাই ভালো লাগে য'ত সাৰ নিদিয়া হয় খাই মানে কিবা মিঠা লাগে ভাতখিনি খায়ো ভাল লাগে আৰু এয়া ফাইনেলি লাই শাকো আছে আৰু ফাইনেলি দেখিছে এয়া মই এইখিনি বিন ছিঙিলোঁ আৰু এইফালে বি জলকীয়া বোলো আছে নি চাওঁ ঘৰত বি জলকীয়া এজোপা এই পকা এটা আছে তাকে ছিঙি লওঁ ভাতৰ লগত খাব লাগিব ঘৰৰে যিহেতু সকলো আছে বি জলকীয়া এটা ছিঙি লওঁ তাৰপিছত মই এয়া চব্জি বনালোঁ চব্জি এয়া হৈ আছে এইফালে দালি তুলি দিছোঁ দালিত কচু দি দিছোঁ মূলা দি দিছোঁ আৰু এইফালে ৰুটি বনাম ভাত আৰু এওঁক লগাই দিছোঁ মই অলপ হেল্প কৰিবলৈ এওঁ যিহেতু ৰুটি বনাই আছে ফোন তেওঁৰ ডিউটি কলো আহি আছে আৰু মোৰ অলৰেডি খানা তৈয়াৰ এয়া মোৰ থালি ৰেডি তাৰপিছত খোৱাৰ পিছত দোকানলৈ ওলাই আহিছোঁ মেলি এতিয়া দোকান যাবলৈ ওলাইছোঁ আৰু আমি দুজনী হাই কৈ দিয়া আমি দুজনী এতিয়া দোকানলৈ ওলাইছোঁ দেউতাক আহিছিলে দেউতাকে অকণমান ধানৰ কামত লাগি আছে সেয়ে দোকান আহি পাই গ'লোহি দোকান আহি পাই মেলি সাৰি মুচি আৰু ধূপডাল জ্বলাই জাষ্ট ফেনৰ তলত বহিছোঁ আৰু চুলিখিনি আজি মানে হেনা কৰিছিলোঁ মানে কিমাননো পকা চুলি আৰু আপুনি কোলা কৰিব সেইকাৰণে ভাবিলোঁ যে আজি বোলো অকণমান ৰঙাই কৰি দিওঁ তো ইমান বেছি হেৰি নহ'ল তথাপিতো আৰু অলপ হ'লেও এইবিলাকত মানে ইমান মানে ৰঙাটো অহা নাই তো কোলা কৰিব লাগিব আকৌ ওপৰে ক'ৰবাত প্ৰগ্ৰেম থাকিবই নহয় আৰু নিউ ইয়েৰ বুলি তো তেতিয়া অকণমান কালাৰটো কৰিব লাগিব চ' এইখিনিলে মানে অকণমান ৰঙাটো হ'ল আৰু তো অকণমান এতিয়া ফেনতে শুকুৱাই লওঁ তাৰপিছত ছোৱালী লৈ আহিছোঁ ছোৱালী মানে ককাইক ৰাতিপুৱা বৰ্তাকৰ লগত বমাকৰ ঘৰলৈ গ'লগৈ যে সেইকাৰণে তাইকো যাব লাগে কাৰণে মানে তাই মানে এতিয়া ওলাই আহিলত মানে মই বৰ্তা আৰু বৰমাই যাম মানে তেনেকুৱাই আমনি কৰি দিছে ৰাস্তাটো ওলাই আহোঁতে চাৰিআলিতে বৰ্তাকক দেখিলে মানে বৰ্তা ঘৰলৈ যাবই তো কমলা এটা লৈ আহিছোঁ তাই খাবৰ কাৰণে তো কমলাটো দি তাইক বৰ্তাকৰ লগত পঠাই দিলোঁ সন্ধিয়ালৈ ল'ৰাই বোলে খ্ৰীষ্টমাছ চাবলৈ যায় স্কুলত ছোৱালীৰ স্কুলত মই বোলো যাব এনেকৈ ক'লোঁ আৰু কিবা এটা কৰিব লাগিব এয়া দেউতাকে থৈ মেলি গুচি গ'ল আৰু মই এতিয়া ধূপ চুপ জ্বলাই আৰু চুলিখিনি অলপ শুকুৱাই লৈছোঁ এয়া ফেনতে চ' দোকান পাই গ'লোঁ আৰু আপোনালোকে চাই থাকক দিনটো কাৰ্য হৈছে কি কৰোঁ কি নকৰোঁ আপোনালোকক ডেইলি ব্লগত দিবলৈ চেষ্টা কৰিছোঁ অন্য কিবা কণ্টেণ্ট নাই তথাপিতো কালি বাবাৰ মানে নাম আছিলে বছৰেকীয়া নাম তো নামটো হৈ গ'ল কালি তেনেকৈ ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ য'ত কৰা নহ'ল চ' আজি বোলো ভিডিঅ' এটা কৰি থৈ দিওঁ আপোনালোকক দেখুৱাই থাকিম আপোনালোকে চাই থাকিব ভাত পানী খাই মেলি আহিলোঁ আহি থাকোঁতে এটা ঘটনা হ'ল গম পায়নে মোৰ খুব মানে পটককৈ পেটটো বিষোৱা নিচিনা লাগিলে আৰু ওচৰতে এইফালে ঘৰো নাপাওঁগৈ দোকানো নাপাওঁহি আৰু ওচৰতে খুৰাৰ কেইঘৰমান আছে তাতে খুৰা ঘৰতে সোমাই গা পা ধুই মেলি আহিছোঁ আৰু আহি মেলি দোকানতে জাষ্ট বহিছোঁ আৰু বোলো নাই অলপ বোলো ভিডিঅ'টো মোৰ এণ্ডিং কৰি দিওঁ আৰু আপোনালোকৰ যদি ভিডিঅ'বোৰবিলাক চাই ভাল পালে এটা লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব আৰু আজিলৈ আহোঁ মই বাই বাই কৈ দিয়া বাই বাই
যিহেতু আজি বৰদিনৰ উপলক্ষে সকলোকে মোৰ ফালৰ পৰা বৰদিনৰ শুভেচ্ছা যাচিলোঁ আৰু হেপী খ্ৰীষ্টমাছ ডে'। আৰু নৱবৰ্ষ পালেহিয়ে আৰু আপোনাৰ 23 চনটো যিহেতু বিদায় দিব হ'ল আৰু 24 চনটো আমি আকৌ আদৰি ল'ব লাগিব। সেইকাৰণে সকলোৱে যেন ভালে কুশলে থাকক, ময়ো ভালে কুশলে থাকক, আপোনালোকৰ আশীৰ্বাদ লাগে। আৰু আমি নতুন বছৰ ক'ত কি প্লেন কৰোঁ আপোনালোকক ভিডিঅ'ৰ যোগেদি দেখাই যাম বুলি ভাবিছোঁ। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বিলাক আৰু আপোনালোকেও মোক ছাপোৰ্ট কৰি যাব। আৰু মই নতুন বছৰ যাতে আৰু ভিডিঅ' দি আপোনালোকক আৰু ভালদৰে আগবাঢ়ি যাব পাৰোঁ, তাৰে কামনাৰে আৰু আপোনালোকৰ পৰা মই সেইটোৱে আশা কৰোঁ। আৰু ক'ত কি কৰোঁ, নতুন বছৰত কি প্লেনিং কৰিম, ক'ত কি মানে ধৰক কি কৰোঁ আৰু নতুন বছৰটো কেনেকৈ মানে সুকলমে পাৰ হৈ যায় তাৰে কামনাৰে। আৰু বহুতো আমাৰ এইফালে যে এটা পিকনিক প্লেচ আছে, বহুতো পাৰ্টি গৈছে, তেওঁলোকক দেখি মোৰো এনেকুৱা লাগিছে যেন দোকানতে ব্যস্ত হৈ আছোঁ, পিকনিক এটা ক'ৰবালৈ যাব লাগিব, খাবতো লাগিবই, যাবতো লাগিবই। চাই লওঁ কি হয়, নতুন বছৰ কেনেকৈ উদযাপন কৰোঁ। যাবতো লাগিব, কোনোবা এখন ঠাই আমি চিলেক্ট কৰিম আৰু যাবলৈ ভাবিছোঁ। গুৱাহাটীৰ ফালেও যোৱা কথা আছে, কোনফালে কেনেকৈ কি যোৱা হয় চাই লওঁ। সময় আৰু পৰিস্থিতিৰ ওপৰতে কথা, আৰু যিহেতু দোকানৰ বজাৰো অলপ কৰিবলৈ আছে। আৰু নতুন বছৰটো তেনেকেই চেলিব্ৰেট কৰোঁ নেকি, গুৱাহাটীতে নে ওচৰতে পাজৰে ক'ৰবাত কৰোঁ, মানে টাইম আহকচোন, সময়ৰ লগতহে। আৰু তেনেকৈ পইচা পাতিৰ কথাও আছে, আৰু বজাৰটো তেনেকৈ কৰি আনিম বোলো, আৰু নতুন বছৰটো তাতে উদযাপন কৰিম বুলি ভাবিছোঁ। আৰু ভবা কথা নহয় সিহঁতি বাটত আছে কণাবিধি, তেনেকুৱা নিচিনা কথা আহি পৰে। চাওঁচোন বাৰু আপোনালোকক কিমানখিনি আগত মই আপোনালোকৰ আগত দেখাব পাৰোঁ, কি কৰোঁ কি নকৰোঁ। আৰু আজিলৈ বাই বাই।